কি হ'ব কি নহ'ব ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী আগে স্পষ্ট কৰি দিছে। এইখনক লৈ মই এইকাৰণে বেছি আশা কৰি থকা নাছিলোঁ, কাৰণ যেতিয়া সদনৰ মজিয়াত মুখ্যমন্ত্ৰী নিজে কৈ দিয়ে যে এজনে মাৰিছে চাৰিজনে সহযোগ কৰিছে, চাৰ্জশ্বিটখন সেইমতে হ'লতো। এতিয়া কথাটো আহিল যে আজি যিখন চাৰ্জশ্বিট দাখিল কৰিলে আদালতত, তাতে আপোনাৰ চাৰিগৰাকীক হত্যাৰ গোচৰত যিটো হত্যাৰ ধাৰা লাগিল, অমৃতপ্ৰভা, শেখৰ গোস্বামী, সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্ত, আৰু যি দুগৰাকী দেহৰক্ষী আছিলে তেখেতসকলৰ ক্ষেত্ৰত সেইটো ছেকশ্যনটো অকণমান বেলেগকৈ লাগিছে। আৰু যিগৰাকী ভাতৃ সন্দীপন তেখেতৰ হয়, আৰু তেখেতৰ 305 লাগিছিল সন্দীপনৰ ক্ষেত্ৰত। এতিয়া মূল অভিযুক্ত চাৰ্জশ্বিটখনত চাৰিগৰাকীক কৰিলে। এতিয়া চাৰিগৰাকী আচল বিতৰ্কবিলাক এতিয়াহে আৰম্ভ হ'ব। 105 এতিয়া আচল বিতৰ্কবোৰ এতিয়াহে আৰম্ভ হ'ব, কাৰণ আজি প্ৰায় 83 দিন সম্পূৰ্ণ হ'ল। এই 83 দিনত অসমৰ ৰাজ্যে বহুত অপেক্ষা কৰি আছিলে যে চাৰ্জশ্বিটখনত কি আহিব, কেনেকুৱা আহিব, কাক দোষী কৰিব, কি কৰিব, বিভিন্ন ধৰণৰ কথা আছিল। কিন্তু আমাৰ স্পষ্ট কথা, অসমৰ ৰাজ্যৰো এইটো ধাৰণা আছিলে যে যিহেতু জুবিন গাৰ্গৰ যিটো হত্যাৰ গোচৰ, জুবিন গাৰ্গৰ হত্যাটো হৈছিলে ছিংগাপুৰত, তাত কোনো সন্দেহ নাই। আৰু ছিংগাপুৰত ক'ত হৈছিলে? জাহাজখনত কোন আছিলে? অসমৰ পৰা আজি যে হত্যাৰ গোচৰত যাক দোষী কৰিছে চাৰিগৰাকী, মই সন্দীপনৰ কথা কোৱা নাই, বাকী চাৰিগৰাকীৰ কথা ক'লোঁ, যিহেতু মাৰ্ডাৰ হত্যাৰ গোচৰৰ ছেকশ্যনবিলাক তেখেতসকলৰ ওপৰত দিছে। সেই চাৰিগৰাকীৰ লগত সন্দীপনো কিন্তু সেই ইয়ৰ্টখনত আছিলে, যোৱা 19 তাৰিখৰ কথা কৈছোঁ মই, 19 ছেপ্টেম্বৰত। আৰু লগতে আছিলে ছিংগাপুৰৰ 11 গৰাকী, টোটেল আছিলে 16 গৰাকী। এতিয়া চাব, জুবিন গাৰ্গে পানীত আমি জুবিন গাৰ্গ জীৱিত থাক এতিয়ালৈ দেখিছিলোঁ, এই জাহাজখনলৈ দেখিছিলোঁ সাগৰত, তাৰমানে সেই মুহূৰ্তলৈ তেওঁ জীয়াই আছিলে। আৰু যেতিয়া মুখ্যমন্ত্ৰী ইয়াতে কৈ দিলে হত্যা হৈছে বোলে, তাৰমানে নিশ্চয় হত্যাটো সেই জাহাজখনৰ সাগৰত কাষতে হৈছিলে। এতিয়া হোৱাৰ পিছত আপুনি চাব 19 তাৰিখে ছিংগাপুৰ পুলিচে 16 গৰাকীক জেৰা কৰিছিলে। ছিংগাপুৰৰ 11 গৰাকী অসমীয়া প্ৰবাসী আৰু আজি যি 5 গৰাকী গ্ৰেপ্তাৰ হ'ল, মই দেহৰক্ষী দুগৰাকীৰ কথা কোৱা নাই, কাৰণ তেখেতসকলে ছিংগাপুৰ যোৱা নাছিলে। 5 গৰাকী আৰু 11 গৰাকী 16 গৰাকী। 16 গৰাকীক প্ৰথম জেৰা কৰিলে, জেৰা কৰি সন্ধিয়া তেখেতসকলক যাবলৈ দিলে। যাবলৈ দিয়াৰ পিছত যিসকল অসমৰ আছিলে, অমৃতপ্ৰভা, শেখৰ গোস্বামী, শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গ আৰু আপোনাৰ 5 গৰাকীৰ কথা কৈ আছোঁ মই, তেখেতসকল আহিল ইয়াতে অসমত। অহাৰ পিছত CID-ত তেখেতসকলক প্ৰায় 5-6 বাৰকৈ মাতিলে, মই দেখিছোঁ। 5-6 বাৰকৈ মাতাৰ পিছত গোটেইকেইগৰাকীক গ্ৰেপ্তাৰ কৰিলে। আচ্ছা, ছিংগাপুৰত থকা কেইসকলক এবাৰ মাতিলে, তেখেতসকলক গ্ৰেপ্তাৰ নকৰিলে, যাব দিলে। আৰু কি ধৰণে কেনেকৈ যাব দিছে এইবিলাক গোটেই অসমৰ ৰাইজে দেখি আছে। এতিয়া কথাটো হ'ল, চাৰ্জশ্বিটে কিন্তু আজি যে চাৰ্জশ্বিটখন দি মুখ্যমন্ত্ৰী বা চৰকাৰখনে বাহবা ল'ব খুজি আছে, চাৰ্জশ্বিটখন হৈ গ'ল 3 মাহৰ ভিতৰত দিব লাগিব, 3 মাহৰ ভিতৰত নিদিলে এইটো যোন অভিযুক্ত থাকে তেখেতসকলৰ জামিন হোৱাৰ সম্ভাৱনা থাকে, যাৰ বাবে চাৰ্জশ্বিটখন দিছে। কিন্তু ন্যায়িক প্ৰক্ৰিয়াটো আৰম্ভহে হ'ব, 16 তাৰিখে সম্ভৱ প্ৰথম শুনানি আছে, অহা 16 তাৰিখে। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, আজি যেতিয়া 5 গৰাকীৰ নাম আহিল, মানে দেহৰক্ষীক বাদ দি 5 গৰাকীৰ নাম আহিছে, সন্দীপনক লৈ কৈ আছোঁ মই, হোৱাৰ পিছত অসমৰ ৰাইজৰ আপুনি কিবা উৎসাহ দেখিছে নেকি যে মুখ্যমন্ত্ৰী বা চৰকাৰখনে কিবা ভাল কাম কৰিছে? দেখিছে নেকি? নাই দেখা। কাৰণ ৰাইজৰ মনত যিটো ক্ষোভ, ৰাইজে যিটো আশা কৰিছিল সেইমতে হোৱাই নাই। বেছি আচৰিত লাগিল, দোষী নিৰ্দোষী মুখ্যমন্ত্ৰীৰ ভাষাতে মই কৈ আছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে আজি যে এতিয়া আমাৰ কৰিব লগা একো নাই, এতিয়া আইন আদালতে কৰিব যি কৰিব। ঠিক আছে, আমিও জানো চাৰ্জশ্বিটখনে আল্টিমেট নহয়, বহুত দোষী নাম থকাৰ পিছতো চাৰ্জশ্বিটত যেতিয়া ট্ৰায়েল চলে কোৰ্টত, দোষী সাৰি যায় আৰু কিছুমান নাম নাথাকা মানুহ বাহিৰৰ পৰা নামবিলাক সংযোগ হয়, তেখেতসকল দোষী সাব্যস্ত হয়। এনেকুৱা মই বহুত ধৰণৰ গোচৰ দেখিছোঁ। আৰু অসমৰ ইতিহাসত কি এইখন প্ৰথম চাৰ্জশ্বিট হ'ব য'ত 3,500 পৃষ্ঠাৰ, মই আজিলৈ কিন্তু মই শুনা নাই 3,500 তেনেকুৱা ঘটনাটো ডাঙৰ, কিন্তু 3,500 পৃষ্ঠাৰ চাৰ্জশ্বিট দি কি বুজাব খুজিছে এইটো কিন্তু মোৰ বুলি নহয়, সকলোৰে এটা মনত প্ৰশ্ন হৈছে যে 3,300 সাক্ষী, এই 300 সাক্ষী যদি আপুনি ট্ৰায়েল চলাব যায়, প্ৰথম CJM কোৰ্ট, তাৰপিছত ছেছন কোৰ্ট, তাৰপিছত হাই কোৰ্ট, তাৰপিছত সুপ্ৰিম কোৰ্ট, আৰু কাৰোবাক যদি ফাঁচি দিয়ে তাৰপিছত ৰাষ্ট্ৰপতিৰ কথা আহিব। এইটো খুব দীঘলীয়া প্ৰক্ৰিয়া, আমি ন্যায় প্ৰক্ৰিয়াটো মানিব লাগিব, যিহেতু এইটো এটা ন্যায় কোৱাচিঙৰ কথা আছে। গতিকে ন্যায় প্ৰক্ৰিয়াটোত আমি কোনো সন্দেহ নাই। কিন্তু এটা সন্দেহ থাকি গ'ল যে অসম চৰকাৰে হওক বা CID-য়ে হওক বা মুখ্যমন্ত্ৰীগৰাকী সেই 11 গৰাকীৰ প্ৰতি ইমান মৰম কিয় হৈছে? মই আহিম মূল বিষয়লৈ। সেই 11 গৰাকীক কিয় ইমান ৰক্ষণাবেক্ষণ দিব খুজি আছে? কিয় 11 গৰাকীৰ এজনৰো নাম নাহিল? আজি শ্যামকানু মহন্তক দোষী সাব্যস্ত হৈছে গোচৰটোত, কিন্তু শ্যামকানু মহন্তক জাহাজখনত নাছিল। শ্যামকানু মহন্তক দোষী সাব্যস্ত কৰিছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ তেখেত আয়োজক আছিলে, আৰু হত্যাত তেওঁৰ গোচৰৰ নামটো আহিছে, হত্যাৰ গোচৰত তেওঁৰ নামটো আহিছে, আৰু হত্যাৰ গোচৰৰ ধাৰা তেওঁলোক সংযোগ কৰিছে। কিন্তু এই যিটো ইয়ৰ্ট পাৰ্টি আছিলে মানস, সেই ইয়ৰ্ট পাৰ্টিটো আয়োজন কৰিছিলে
ছিংগাপুৰৰ থকা সেই 11 গৰাকী অসমীয়াই ছিংগাপুৰ এছ'চিয়েশ্যন আমি দেখিছো যে আপুনি নিজে ছিংগাপুৰলৈ গৈ এজাহাৰৰ কাম মানে গোটেই প্ৰক্ৰিয়াটো আগবঢ়াইছিলে আৰু আপুনি হয়তো কিবা নিজে ক্লু পাইছে সেইকাৰণে আপুনি ডে 1ৰ পৰা আপুনি ছিংগাপুৰৰ এই আছাম এছ'চিয়েশ্যনৰ মানুহ কেইজনৰ ওপৰত আপোনাৰ কিন্তু সন্দেহটো আছে আমি আৰু এইটো বিষয়ত আপুনি কনষ্টেণ্ট হৈ আছে গতিকে সেই বিষয়টো মই আহি আছো দুলু আহমেদ ডাঙৰীয়া আপোনাৰ পৰা মই অপেনিং ৰিমাৰ্কছটো এইখিনি মই কৈ ল'লে ভাল হ'ব মই কৈ লওঁ এইখিনি চমুকৈ হয় এইখিনি কৈ ল'লে ভাল হ'ব নেকি মানে এটা লাইনতে শেষ হৈ যাব কথাখিনি তেতিয়া ভাল হ'ব এতিয়া চাব মই কৈছোঁ যে আজি চাৰ্জশ্বিটৰ কথাটো দেখিলোৱে শুনি আছো ক'ব পাৰে শুনি আছে ন মই ক'ব পাৰোঁতো কৈ আছে ক'ব পাৰে কওক এতিয়া আহক মোৰ দায়িত্ব অকণমান বাঢ়িল কি কাৰণে মোৰ দায়িত্ব অলপ বাঢ়িল মোৰ দায়িত্ব কিয় বাঢ়িল মই কওঁ মই এই চাৰ্জশ্বিটখনৰ কাৰণে ৰখি আছিলোঁ যে চাৰ্জশ্বিটখনত যদি মনৰ মতন নহয় মানে মোৰ মনৰ মতন বাদ দিয়ক অসমৰ ৰাইজৰ মনৰ মতন হোৱা নাই চাৰ্জশ্বিটখন তেতিয়া মই তাৰে চাৰ্টিফাইড কপিটো লৈ যিটো গোচৰ মোৰ ছিংগাপুৰত চলি আছে মই তাত যাম আৰু ইতিমধ্যে মই মোৰ অধিবক্তা কৈছোঁ যে মোক চাৰ্জশ্বিটৰ কপিটো লাগে আৰু চাৰ্জশ্বিটৰ কপিটো যায় যিটো গোচৰৰ মোৰ তদন্ত আজি পৰ্যন্তও চলি আছে এই মুহূৰ্তত চলি আছে অহা 17 জানুৱাৰীলৈ মই দিয়া গোচৰটোৰ পিছত যিখন লেটাৰ ওলাইছিল মই আপোনাৰ শ্ব'তে দেখা পাইছিলোঁ যে ছিংগাপুৰ পুলিচে কৈছিলে যে জুবিন গাৰ্গৰ মৃত্যুটো যদিও স্বাভাৱিক কিন্তু যেহেতু বিতৰ্ক হৈছে আমি এইটো 3 মাহ সময় লৈছোঁ বুলি মই আপোনালোক প্ৰথম শ্ব'টোত বহি সেই কথাটো কৈছিলোঁ এতিয়া 3 মাহ সময় উকলিব অহা 17 জানুৱাৰী 2026ত এক মাহৰ বেছি সময় আছে এতিয়া মূল কথা হৈ গ'ল মই প্ৰথমে এই 11 গৰাকীৰ কিয় নাম নাহিল মই চাৰ্টিফাইড কপি পোৱাৰ লগে লগে প্ৰথমে মই CGMত তাত মই অবজেকশ্যন দিম নিশ্চয় যে একেটাই গোচৰ 16 গৰাকী জাহাজত আছিলে আৰু য'ত হত্যাকাণ্ড সংঘটিত হৈছিলে তাৰে 11 গৰাকীক এতিয়ালৈ চাৰ্জশ্বিটত নাম অহা নাই বা গ্ৰেপ্তাৰ কৰা নাই আৰু য'ত হত্যাকাণ্ড হোৱা নাই মানে অসমৰ কথা কৈছোঁ তাৰে 5 গৰাকী গ্ৰেপ্তাৰ হৈছে আৰু দোষী সাব্যস্ত হৈছে তেখেতসকলৰ নামত হত্যাৰ গোচৰ সংযোগ কৰিছে এইটো কৰাৰ পিছত মই ছিংগাপুৰত যাম ছিংগাপুৰত এই চাৰ্জশ্বিটৰ কপি দি মই ছিংগাপুৰ আৰক্ষীক দিম আটাইতকৈ ডাঙৰ কথা ছিংগাপুৰ আৰক্ষী এতিয়া অকণমান দুধুমুধুৰত কিয় পৰিব মই কৈ দিওঁ কাৰণ ছিংগাপুৰ আৰক্ষীয়ে প্ৰথমে কৈছিল যে সাধাৰণ মৃত্যু পানীত ডুবি জুবিন গাৰ্গৰ মৃত্যু হৈছিলে আৰু ইফালে অসমৰ CIDয়ে হওক বা মুখ্যমন্ত্ৰী হওক বা SIT হওক তেখেতসকলে কৈছে যে নহয় হত্যাকাণ্ড সংঘটিত হৈছে এই 5 গৰাকী জড়িত আছে হত্যাকাণ্ডটো ক'ত সংঘটিত হৈছে ছিংগাপুৰত যিখন দেশত হত্যাকাণ্ড হৈছে সেই দেশখনৰ আৰক্ষীয়ে কৈছে যে নৰ্মেল আজি তাৰিখলৈ নৰ্মেল কৈ আছে মানে সেইটো সেলফ কন্ট্ৰাডিক্টৰি হৈ আছিল ছিংগাপুৰ আৰক্ষী যে আপোনালোক মই নিশ্চয় মই এতিয়া মই যে ছিংগাপুৰ আৰক্ষীক ক'ম যে এই 16 গৰাকীক আপোনালোকে জেৰা কৰাৰ পিছত যে এৰি দিছিলে তাৰেতো 5 গৰাকী দোষী ওলাল অসমত তেখেতসকলৰ চাৰ্জশ্বিটত নাম আহিছে দোষী সাব্যস্ত কৰিছে বাকী 11 গৰাকী কিয় আপোনালোকে দোষী সাব্যস্ত নকৰিব বা গ্ৰেপ্তাৰ নকৰিব গুৰুতৰ অভিযোগ আনিছে আৰু মই বহি ল'ম তাতে মই প্ৰায় 10-12 দিন এবাৰ বহি ল'ম অসীম চুমা ডাঙৰীয়া আপোনাৰ প্ৰথম ৰিয়েক্ট সংখ্যাৰ কথাটো আপুনি ইতিমধ্যে কৈছে প্ৰায় 12,000 পৃষ্ঠাৰ অভিযোগনামা তাৰ 2500 পৃষ্ঠা হৈছে মূল অভিযোগনামা বাকীখিনি হৈছে আনুষংগিক তেওঁলোকে তথ্যপাতি যিসমূহ তাত গাঁঠি দিছে সেই তথ্যপাতিসমূহ এতিয়া অভিযোগনামাই কি কৈছে অভিযোগনামাই আপুনি যদি চাই তেনেহ'লে 4জন ব্যক্তি মূলতঃ সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত অমিত প্ৰভা মহন্ত আৰু শেখৰ গোস্বামী এই 4 গৰাকী ব্যক্তিৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰিছে অৰ্থাৎ আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰিছে এতিয়ালৈকে কিন্তু আদালতে 103 ধাৰা আৰোপ কৰা নাই এই কথা মনত ৰখাটো ভাল কাৰণ 103 ধাৰাটো আৰক্ষীয়ে আৰোপ কৰিছে আৰক্ষীয়ে কৈছে তেওঁলোকে হত্যা কৰিছে জুবিন গাৰ্গক আদালতে কিন্তু এতিয়ালৈকে কোৱা নাই গতিকে প্ৰমাণ হোৱা নাই আমি হত্যাকাৰী বুলি তেওঁলোকক এই মুহূৰ্তলৈকে অৰ্থাৎ ক'ব নোৱাৰোঁ কিন্তু যদিও অসমৰ মানুহে পোনপটীয়াকৈ কৈ আছে যে এইকেইজন ব্যক্তিয়ে জুবিন গাৰ্গক হত্যা কৰিছে এতিয়া অভিযোগনামাখনে কি কৈছে অভিযোগনামাখন আপুনি যদি চাই তেনেহ'লে অভিযোগনামাখনত যেতিয়া প্ৰস্তুত কৰিছিল আৰক্ষীয়ে এটা দিশেই লৈছিল যে হত্যাৰ ডেফিনেশ্যনটো কি হত্যাৰ ডেফিনেশ্যনটো আপুনি দুটা দিশত চাব এটা দিশত চাব লাগিব সেইটো হৈছে যে জুবিন গাৰ্গক কোনো মৰিয়া হত্যা কৰা নাই তাত জুবিন গাৰ্গ পানীত পৰি তাত মৃত্যু হৈছে এইটো কথাটো আমি দেখিছোঁ জানিছোঁ এতিয়া জুবিন গাৰ্গক পানীত কেনেদৰে পেলোৱা হ'ল ইয়াৰ কিন্তু যিটো দৃশ্যপট বা পটভূমি যিটো তৈয়াৰ হৈছিল বা সৃষ্টি কৰা হৈছিল সেইটো গুৱাহাটীত সৃষ্টি হৈছিল গুৱাহাটীত সেই দৃশ্যপটটো সৃষ্টি কৰা হৈছিল পটভূমিও সৃষ্টি কৰা হৈছিল গুৱাহাটীত থাকোঁতে জুবিন গাৰ্গৰ সৈতে সিদ্ধাৰ্থ শৰ্মাৰ সংঘাত আৰম্ভ হৈছিল সেই সংঘাতটো হৈছিল সম্পূৰ্ণভাৱে অৰ্থনৈতিক সংঘাত আৰু এই অৰ্থনৈতিক যিটো সংঘাত আৰম্ভ হৈছিল এই অৰ্থনৈতিক সংঘাতটো ইমান বেছিলৈ শিপাই গৈছিল যে সিদ্ধাৰ্থ শৰ্মাই ক'ৰবাত নহয় ক'ৰবাত ভয় খাইছিল যে যদিহে জুবিন গাৰ্গে এই গোটেই বিষয়বোৰ আৰু বেছি গভীৰলৈ যায় তেতিয়াহ'লে হয়তো সিদ্ধাৰ্থ শৰ্মাৰ যিখন মুখাখন আছে সেই মুখাখন খোল খাই যাব আৰু অতদিনে তেওঁ যিবোৰ কষ্ট কৰি আছিল অতদিনে কষ্ট কৰি তেওঁ আজি যিটো পজিশ্যন পাইছে সিদ্ধাৰ্থ শৰ্মাই সেই পজিশ্যনটো সম্পূৰ্ণৰূপে নোহোৱা হৈ যাব কাৰণ জুবিন গাৰ্গে যদি সকলো বস্তু তেওঁৰ পৰা কাঢ়ি লৈ আহে তেনেহ'লে তেওঁ পথৰ ভিকহুলৈ পৰিণত হ'ব নেকি তেনে এটা অৱস্থাই তেওঁ খুলি খাইছিল সেই অৱস্থাটো যেতিয়া তেওঁ খুলি খাইছিল সেই অৱস্থাৰ পৰা সিদ্ধাৰ্থ শৰ্মা ওলাই আহিবৰ বাবে তেওঁ এটা পন্থা হাতত লৈছিলে সেই পন্থাটো হৈছে যে পোনপটীয়াকৈ তেওঁ জুবিন গাৰ্গক অনিষ্ট কৰিব নোৱাৰে হত্যা কৰিব নোৱাৰে কিন্তু জুবিন গাৰ্গক তিলকৈ মৃত্যুমুখলৈ ঠেলি নিব পৰা এটা পৰিৱেশৰ সূচনা হৈছিল কিন্তু ইয়াত জুবিন গাৰ্গৰ সন্মুখত বা সিদ্ধাৰ্থ শৰ্মাৰ সন্মুখত ভুল হৈছে আচলতে সিদ্ধাৰ্থ শৰ্মাৰ সন্মুখত বাধাৰূপে থিয় দি আছিল গৰিমা শইকীয়া গাৰ্গ আৰু তেওঁৰ ভগ্নী যেতিয়া গৰিমা শইকীয়া গাৰ্গ আৰু তেওঁৰ ভগ্নীয়ে জুবিন গাৰ্গক মদ্যপান কৰাৰ ক্ষেত্ৰত নদী পানী
পানীৰ কাষলৈ যোৱাৰ ক্ষেত্ৰত জুইৰ কাষলৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে বাধাৰ সৃষ্টি কৰিছিল, যিটো পৰিৱেশ সিদ্ধাৰ্থ শৰ্মাই হওক বা তেওঁ আন যিসকল এই গোটেই কনস্পিৰেচি থিয়ৰিটোত যিসকল আছে, জেলেপীৰ পাকটোত যিসকল আছে, সেইসকলে এই কামটো কৰিব পৰা নাছিল। যাৰ বাবে তেওঁলোকে এই ছিংগাপুৰৰ যিটো ব্যৱস্থাটো আছিল, এই ছিংগাপুৰক তেওঁলোকে এটা ভাল ব্যৱস্থা হিচাপে বাছি লৈছিল বা ভাল স্থান হিচাপে তেওঁলোকে বাছি লৈছিল। অভিযোগনামাই এই কথাখিনি কৈছে। আমাৰ হাতত যিখিনি তথ্য আহি পৰিছে, অভিযোগনামাখন এতিয়ালৈকে আমি দেখা নাই, যিহেতু অভিযোগনামাখন নেদেখিলেও আমি অভিযোগনামাখন তৈয়াৰ কৰা যিসকল ব্যক্তি আছিলে, ব্যক্তিসকলৰ সৈতে কিছু পৰিমাণে আলোচনা বিলোচনা ইমান দিনে যিহেতু কৰিছিলোঁ, আলোচনা বিলোচনা ইমান দিনে কৰাৰ পাছত যিখিনি তথ্য আমি পাইছোঁ, সেইখিনি তথ্য আপোনাৰ আগত আজি কৈছোঁ। এতিয়া কথাটো হ'ল যে শ্যামকানু মহন্তই জুবিন গাৰ্গক গুৱাহাটীৰ পৰা লৈ গৈছিল ছিংগাপুৰলৈ, আৰু যিখন হোটেলত থাকিবলৈ জুবিন গাৰ্গক দিয়া হৈছিল, সেইখন হোটেলত জুবিন গাৰ্গৰ লগত এই অমিত প্ৰভা মহন্ত নামৰ যিগৰাকী নৰ্তকী আছিল, গান গাই, আচলতে তেওঁ গান কেনেধৰণে গায় সেইটো মোৰ চিন্তাৰ পৰিধিৰ বাহিৰত। তেওঁ সেই গান গোৱা মহিলাগৰাকীক জুবিন গাৰ্গৰ লগত একেলগে থাকিবলৈ দিয়া হৈছিল এই কাৰণেই যে অমিত প্ৰভা মহন্তই জুবিন গাৰ্গক সুৰাপান কৰোৱাই থাকিব। গোটেই নিশাটো অমিত প্ৰভা মহন্তই সুৰাপান কৰোৱাই থাকিব জুবিন গাৰ্গক। সুৰাপান কৰোৱা দায়িত্বটো দিয়া হৈছিল অমিত প্ৰভা মহন্তক, এই সিদ্ধাৰ্থ শৰ্মাই, আৰু সুৰাটো ক্ৰয় কৰি আনি দিছিল এই আমাৰ শ্যামকানু মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী। এই শ্যামকানু মহন্তই যিখিনি সুৰা ক্ৰয় কৰি আনিছিল, সেই সুৰাখিনি ক্ৰয় কৰি অনা সুৰাখিনি এই সিদ্ধাৰ্থ শৰ্মাই লৈছিল। সিদ্ধাৰ্থ শৰ্মাই লোৱাৰ পাছত সেইখিনি সুৰাৰ লগত আৰু কিছু সুৰা তেওঁ নিজেও ক্ৰয় কৰি আনিছিল, আৰু সেই সুৰাখিনি সম্পূৰ্ণৰূপে অমিত প্ৰভা মহন্তৰ হাতত তুলি দিছিল। আৰু অমিত প্ৰভা মহন্ত এটা নিৰ্দিষ্ট কোঠাত জুবিন গাৰ্গক ৰাখি লৈ তেওঁ গোটেই নিশা জুবিন গাৰ্গক সুৰাপান কৰোৱাইছিল, আৰু জুবিন গাৰ্গক তেওঁ নিজে সুৰা প্ৰস্তুত কৰি খুৱাই আছিল। খোৱাৰ পিছত গোটেই নিশাটো যেতিয়া জুবিন গাৰ্গক সুৰাপান কৰাইছিল, সুৰাপান কৰাই কোনো ধৰণৰ তেওঁক বিশ্ৰাম ল'বলৈ দিয়া হোৱা নাছিল, ইচ্ছাকৃতভাৱে বিশ্ৰাম ল'বলৈ দিয়া হোৱা নাছিল, আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁক ইয়ট পাৰ্টিলৈ লৈ যোৱা হৈছিল। কিন্তু এই ইয়ট পাৰ্টি আয়োজনৰ যিটো কথাটো আছিল, এই ইয়ট পাৰ্টি আয়োজনৰ কথাটো অৰ্থাৎ 19 ছেপ্টেম্বৰ যিদিনা জুবিন গাৰ্গৰ এই মৃত্যুৰ সংবাদটো আহিছিলে, সেইদিনা আপুনি চাব শ্যামকানু মহন্ত এটা তেওঁ সাক্ষাৎকাৰত কৈছিল যে এই ইয়ট পাৰ্টিটোৰ কথা তেওঁ নাজানে, কিন্তু আচলতে তেওঁ বুকাত মিছা কথা কৈছিল আৰু ভুল কথা কৈছিল। ইয়ট পাৰ্টিটোৰ কথাটো জানে, যিটো অভিযোগনামাখনত উল্লেখ আছে। ইয়ট পাৰ্টিটো যে অনুষ্ঠিত হৈছিল, এই কথাটো সম্পূৰ্ণৰূপে শ্যামকানু মহন্তৰ নলেজত আছিল, আৰু তেওঁ জানিছিল, আৰু জনাৰ পাছতো তেওঁ তালৈ যাবলৈ তেওঁক অনুমতি দিছিল, আৰু শেখৰ সিদ্ধাৰ্থ আৰু অমিত প্ৰভাক তালৈ পঠিয়াইছিল। সেই যে ইয়ট পাৰ্টিলৈ গৈছিল, ইয়ট পাৰ্টিলৈ যোৱাৰ পাছত নিশাটো তেওঁ সুৰাপান কৰিছিল, অমিত প্ৰভা মহন্তই তেওঁক সুৰা প্ৰস্তুত কৰি দিছিল, আৰু সুৰা গিলাচটো জুবিন গাৰ্গৰ হাতত তুলি দিছিল। জুবিন গাৰ্গে সেই সুৰা সম্পূৰ্ণ গোটেই সমগ্ৰ নিশাটো খাইছিল, তাত বিশ্ৰাম লোৱা নাছিল। তাৰপিছত ইয়ট পাৰ্টিলৈ গৈছিল। ইয়ট পাৰ্টিত যোৱাৰ পাছত এই সিদ্ধাৰ্থ শৰ্মাই জানি যে জুবিন গাৰ্গে যদি কেনেবাকৈ পানী দেখে, নদী দেখে আৰু সাগৰ দেখে, তেনেহ'লে জুবিন ৰৈ থাকিব নোৱাৰে, তেওঁ আপুনি পানীত জঁপিয়াই দিয়ে আৰু সাঁতুৰিবলৈ আৰম্ভ কৰে। এই কথাটো সিদ্ধাৰ্থ শৰ্মাই জানিছিল, আৰু সেই সুযোগটোৱে তেওঁ ল'ব বিচাৰিছিল। আৰু অৰ্থাৎ তেওঁ 105 যিটো ধাৰা আছে, কাল্পিবুল অনিচ্ছাকৃতভাৱে তেওঁ not amounting to murder. এইটো যিটো ধাৰা 105 ধাৰাটো লগোৱা হৈছে, অৰ্থাৎ তেওঁ অনিচ্ছাকৃতভাৱে যিটো হত্যা আছিলে, সেই অনিচ্ছাকৃতভাৱে হত্যাৰ যিটো ধাৰাটো, সেই বিষয়টো তেওঁ সেই ঘটনাত তেওঁ সিদ্ধাৰ্থ শৰ্মাৰ মাথাত অহৰহ খেলাই আছিল। গতিকে তেওঁ অট'মেটিকেলি এই ইয়ট পাৰ্টিলৈ লৈ গৈছিল। ইয়ট পাৰ্টিলৈ যেতিয়া লৈ গ'ল সিদ্ধাৰ্থ শৰ্মাই, ইয়ট পাৰ্টিলৈ লৈ যোৱাৰ পাছত এই ইয়ট পাৰ্টিত যেতিয়া জুবিন গাৰ্গ ইয়টখনত উঠিল, সমুদ্ৰ ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে। সমুদ্ৰ ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰাৰ পাছত আপুনি তাত জুবিন গাৰ্গে সেই তাত যেতিয়া সাগৰত জঁপিয়াই দিছিল, জঁপিয়াই দিয়াৰ পাছত তেওঁ কি কৰিছিল, এই গোটেই বিষয়টোত সাঁতুৰিব নোৱাৰি তেওঁ যিহেতু গোটেই নিশাটো সুৰাপান কৰিছিল আৰু বিশ্ৰাম লৈছিল, অৱস হৈ আছিল। আৰু যেতিয়া এগৰাকী সুৰাপান কৰি থকা ব্যক্তিয়ে যেতিয়া সাগৰৰ লুণীয়া পানীত যেতিয়া সাঁতুৰিবলৈ আৰম্ভ কৰে, সাগৰৰ লুণীয়া পানীখিনি যেতিয়া মুখলৈ যায়, নাকলৈ সোমায়, তেতিয়া কিন্তু তেওঁ এটা অস্থিৰ অৱস্থা, অস্বাভাৱিক অৱস্থালৈ গুচি যায়। অস্বাভাৱিক অৱস্থালৈ গুচি যোৱাৰ পাছত তেওঁ মৃত্যু হোৱাৰ এটা সম্ভাৱনা থাকে, আৰু যিটো সম্ভাৱনা আছিলে সেই সম্ভাৱনাটো সত্যলৈ প্ৰমাণিত হ'ল, আৰু সত্যলৈ গতি কৰোৱা হ'ল। আৰু গতি কৰাৰ পাছত জুবিন গাৰ্গৰ মৃত্যু হ'ল, আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাখিনি আজি ইয়াত উল্লেখ কৰা আছে এনেদৰে। আৰু দ্বিতীয়টো কথাটো হৈছে যে অভিযোগনামাই হোৱাটছআপৰ যিবোৰ কথোপকথন আছিল, সেই কথোপকথনসমূহ তেওঁলোকে তদন্তৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে। আৰু দ্বিতীয় কথাটো হৈছে যে লেপটপৰ কিছুমান অডিঅ' ভিডিঅ' লেপটপত থকা কিছুমান তথ্য পাতি তেওঁলোকে সংগ্ৰহ কৰিছে, আৰু লেপটপত থকা তথ্য পাতিসমূহ তেওঁলোকে সংগ্ৰহ কৰি তাত কথোপকথন সংগ্ৰহ কৰিছে, আৰু সেইবোৰ সংগ্ৰহ কৰি তেওঁলোকে এই তদন্তটো আগবঢ়াই যায়। তৃতীয়টো হৈছে যে ফাইনেন্সিয়েল, অৰ্থাৎ জুবিন গাৰ্গৰ ক্ষেত্ৰত যিমানসমূহ ধনৰ লেনাদেনা হৈছিল, তেওঁ অনুষ্ঠান কৰোঁতে যিমানসমূহ ধনৰ লেনাদেনা হৈছিল, সকলোবোৰ ধৰণৰ কেনেধৰণে লেনাদেনা হৈছিল, এই গোটেই বিষয়সমূহ তেওঁলোকে চাইছিল। এই তিনিটা দিশত মূলতঃ তেওঁলোকে তদন্তটো কৰিছিল। এই যিটো অৰ্থনৈতিক লেনদেন আছিল, সেই অৰ্থনৈতিক লেনদেনটোত এই শ্যামকানু মহন্ত পোনপটীয়াকৈ জড়িত হৈ আছে, এই সিদ্ধাৰ্থ শৰ্মা পোনপটীয়াকৈ জড়িত হৈ আছে, আৰু শেখৰ জ্যোতি গোস্বামী পোনপটীয়াকৈ জড়িত হৈ আছে। কিন্তু অমিত প্ৰভা মহন্ত জড়িত হৈ আছে এই যিটো কনস্পিৰেচি, অৰ্থাৎ জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ যিটো ঠেলি দিয়া অমৃত প্ৰভাৰ বিৰুদ্ধে 238(2) BNS সেকশন এক্সট্ৰাকৈ লাগিছে। এইটো আচলতে এভিডেন্ট ডিষ্ট্ৰাকশ্যন নেকি, এনেধৰণৰ disappearance of evidence, giving false information.
আচলতে সেইটো ফলছ ইনফৰমেশ্যন তেওঁ যেতিয়া অমিত প্ৰভা মহন্ত অসমলৈ ঘূৰি আহিছিল অমিত প্ৰভা মহন্তলৈ অসমলৈ ঘূৰি অহাৰ পিছত তেওঁ আৰক্ষীৰ সন্মুখত প্ৰথম অৱস্থাত এই কথাবোৰ স্বীকাৰ কৰা নাছিল আৰু মিছা কথা কৈছিল যেতিয়া আৰক্ষী কঠোৰ হৈছিল কঠোৰ হোৱাৰ পাছতহে তেওঁ এই গোটেই কথাবোৰ কৈছিল এই কথাবোৰ কোৱাৰ কাৰণেই যে আৰক্ষীৰ সন্দেহ হৈছিল যে তেওঁ কিছুমান এভিডেঞ্চ তেওঁ নষ্ট কৰিছে আৰু ফলছ ইনফৰমেশ্যন দিছে সেইবাবে আচলতে 238টো লগোৱা হৈছে এই অমিত প্ৰভা মহন্ত মই কথাটো ক'লোঁ আন তিনিজন যিকেইগৰাকী আছে সেই তিনিগৰাকীৰ বিৰুদ্ধে হত্যাৰ চাৰ্জ এই কাৰণে লগোৱা হৈছে তেওঁলোকে অৰ্থনৈতিক কেলেংকাৰী কৰিছিলে আৰু তেওঁলোকে আন কিছুমান ক্ষেত্ৰত বিশেষকৈ জুবিন গাৰ্গৰ যিবোৰ হোৱাটছআপ আৰু লেপটপৰ পৰা যিবোৰ তথ্য পাতি সংগ্ৰহ কৰা হৈছে সেই তথ্য পাতিসমূহৰ কিছুমান কথা ক'ব নোৱাৰা তথ্য পাতি আছে সেই তথ্য পাতিসমূহ সংগ্ৰহ কৰিছিল আৰু যিবোৰ ক্ষেত্ৰত শ্যামকানু মহন্তৰ কিছুমান বিষয় আছে শ্যামকানু মহন্তই জুবিন গাৰ্গৰ পৰা কিছুমান টকা লৈছিল সেই টকাবোৰ ঘূৰাই দিয়ে কিয় লৈছিল কোনো ধৰণৰ তথ্য পাতি আৰক্ষীৰ আগত দিব পৰা নাই আৰু শ্যামকানু মহন্তই যিবোৰ অনুষ্ঠান জুবিন গাৰ্গৰ হতুৱাই কৰিছিল কোনো এটা অনুষ্ঠানতেই জুবিন গাৰ্গক শ্যামকানু মহন্তই কোনো ধৰণৰ ধনৰাশি দিয়া নাছিল আনহাতে এই যিটো সিদ্ধাৰ্থ শৰ্মাই যিসমূহ অনুষ্ঠানৰ তেওঁ মেনেজমেণ্ট কৰিছিল মেনেজমেণ্টৰ যিমানসমূহ পইচা আহিছিল কোনো এটা পইচাই সঠিক খৰচৰ হিচাপ জুবিন গাৰ্গক আজিলৈকে দিয়া নাই যাৰ বাবে জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈ যোৱাৰ প্ৰায় 2-3 মাহৰ পূৰ্বৰ পৰা সিদ্ধাৰ্থ শৰ্মা আৰু জুবিন গাৰ্গৰ এটা সংঘাত হৈছিল এই সংঘাতটো অৱশ্যে জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মাৰ মাজত আছিল কিন্তু গৰিমা শইকীয়াক এই গোটেই বিষয়টোৰ অৱগত নাছিল অৱশ্যে পৰৱৰ্তী সময়ত তদন্তৰ ক্ষেত্ৰত যেতিয়া আৰক্ষীয়ে তদন্ত আগবঢ়াব মই আগতেও কৈছিলোঁ যে এই যিখন অভিযোগনামা দিয়া হৈছে এই অভিযোগনামাখন সম্পূৰ্ণ অভিযোগনামা নহয় আৰু আন কিছু দিশ ইয়াত খোল খাই আছে আৰু আৰক্ষীয়ে আন কিছু দিশ ইয়াত তদন্ত কৰিব লাগিব কাৰণ এইখন অভিযোগনামাৰ ওপৰত ভিত্তি কৰিয়ে আৰক্ষী আচলতে যিখন অধিবক্তাসকলে লৈ গৈ তেওঁলোকক দোষী সাব্যস্ত কৰিব বুলি কৈ দিব পোনপটীয়াকৈ ক'ব নোৱাৰি কাৰণ ইয়াত বিভিন্ন দিশ থাকিব যেতিয়া আপুনি চাব আজিৰ তাৰিখত শ্যামকানু মহন্তৰ সহধৰ্মিনীয়ে গুৱাহাটী হাইকোৰ্ট বাৰ এছ'চিয়েশ্যনত এখন পিটিশ্যন দাখিল কৰিছে উকিল সন্থাৰ ওচৰতো এখন পিটিশ্যন দাখিল কৰিছে এই বিষয়বোৰ কিন্তু পৰৱৰ্তী সময়ত যেতিয়া শুনানি পৰ্যায়লৈ যাব এই বিষয়বোৰ তেওঁ উত্থাপন কৰিব কাৰণ তেওঁলোকে ক'ব যে ওৱান ছাইডে একপক্ষীয়ভাৱে গোটেই বিষয়টো যোৱাৰ এটা বিষয় তেওঁলোকে আদালতত উত্থাপন কৰিব সেই আদালতত উত্থাপন কৰাৰ লগে লগে বিষয়বোৰ বেলেগ এটা দিশলৈ লৈ যোৱাৰ এটা সম্ভাৱনা থাকে নিশ্চয় গতিকে প্ৰাঞ্জল এতিয়া ইয়াৰ পাছত আৰু বহুত স্তৰ আছে আমি যেনেধৰণে কৈছোঁ যে কেইবাটাও স্তৰত এই তদন্ত কৰা হৈছে ইয়াৰ পাছৰ প্ৰক্ৰিয়াটো কিন্তু আৰু বহু